কবিতাৰ শিৰোনাম আন্ধাৰৰ পৃথিৱী। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই স্পৰ্শ কৰিছে আজি মোৰ হৃদয়। মনোমোহা প্ৰকৃতিৰ অপূৰ্ব ৰূপে বৰণীয়া কৰিছে জগতখনক। তথাপিও মোৰ চাৰিওফালে কেৱল মাত্ৰ আন্ধাৰ। পোহৰৰ ক্ষুদ্ৰ কণা এটিও দেখা নাই। নাই দেখা জোন তৰাৰ তীৰ বিৰণী, জোনাকীৰ পোহৰবোৰ চিটিকি অহা নাই আজি। নাই ক'তো অকণো পোহৰ নাই, কেৱল মাত্ৰ আন্ধাৰ আৰু আন্ধাৰ। জীৱনৰ কিতাপখনো উকা হৈয়ে আছে, পঢ়িব পৰা নাই এতিয়াও তাত এটি মোৰ চিয়াহীৰ বিন্দু। নাই পৰা কোনো ৰঙৰ প্ৰলেপ, কেৱল উকা, মাত্ৰ উকা এই জীৱন। শান্তিৰ বগা পাৰজুৰিও উৰা নাই আজি। নাই দেখা প্ৰকৃতিৰ মনোমোহা সৃষ্টি আৰু সৌন্দৰ্য। প্ৰকৃতিৰ বিশাল ৰূপে বোলে ধৰিত্ৰীক জীপাল কৰি তুলিছে। নিয়ৰৰ আৱৰণ হৈ পৰিছে ধৰিত্ৰীৰ সৌন্দৰ্যৰ আন এক বিৱৰণ। তথাপিও মোৰ বাবে আন্ধাৰ এই ধৰিত্ৰী, আন্ধাৰ মোৰ এই জীৱন, আন্ধাৰ মোৰ হৃদয় আৰু আন্ধাৰ মোৰ এই পৃথিৱী।